জিএসপিৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই কিন্তু দুৰ্ভাগ্য আমাৰ এইটোৱে আমি ক'ব লাগিব যে সেই জিএসপি দলেই কিন্তু আজি BPFৰ দৰে এটা ৰাজনৈতিক দলৰ লগত তেওঁলোকে মিত্ৰতা কৰিবলৈ আগবাঢ়িছে যে BPFৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হৈছিল তেতিয়াই কিন্তু BTC অঞ্চলত বড়ো আৰু অবৰৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আজি নৱশৰণীয়াক ভোট দিয়াৰ কাৰণেই নৰসিংবাৰী নাৰায়ণগুৰিৰ দৰে ঠাইত হত্যাকাণ্ড হৈছিল চাওক যে আমি আগতো কৈ আহিছোঁ আমি আজিও কৈছোঁ যে BTC অঞ্চলত যেতিয়াৰ পৰা BTC গঠন হৈছিল 2014 চনৰ পৰাই আমি BTC অঞ্চলত যিসমূহ নিৰ্বাচন আছিল সেই লোকসভা নিৰ্বাচনেই হওক বিধানসভা নিৰ্বাচনেই হওক বা BTC নিৰ্বাচনেই হওক প্ৰতিটো নিৰ্বাচনত আমি অৱৰো সুৰক্ষা সমিতিয়ে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমি অংশগ্ৰহণ কৰি আহিছোঁ এইবিলো তাৰ ব্যতিক্ৰম নহয় যে আমি অৱৰো সুৰক্ষা সমিতি অসমেই আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিম কিছু কিছু সমষ্টিত আমি আমাৰ প্ৰাৰ্থী থাকিব নিজাববীয়া প্ৰাৰ্থী থাকিব আৰু কিছু সমষ্টিত আমি পৰোক্ষভাৱে যিসমূহ দলৰ লগত আমাৰ যিসমূহ লক্ষ্য আৰু উদ্দেশ্য বা যিসমূহ আমাৰ সমস্যা BTC অঞ্চলত বসবাস কৰা বড়ো ৰাইজৰ সমস্যা এই সমস্যাসমূহৰ লগত আলোচনা বিলোচনা কৰি এটা সিদ্ধান্তত উপনীত হওঁ সেইসমূহ দলক আমি পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে তেওঁলোকক আমি সহায় কৰিম এইটো আমাৰ সিদ্ধান্ত হৈছে আমাৰ আগৰ যি আমাৰ কাৰ্যনিৰ্বাহক আছিল তাতো আমাৰ এই সিদ্ধান্তটো হৈছে আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাটো আমাৰ প্ৰতিখন জিলাই একেটাই মন্তব্যই আগবঢ়াইছে যে আমি কিছু কিছু সমষ্টিত আমাৰ ধৰক এতিয়া আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ ফকিৰাগ্ৰাম গুমা শ্ৰীৰামপুৰ আমাৰ বিজনী জিলাৰ থুৰিবাৰী আমাৰ বাক্সা জিলাৰ মথনগুৰি হালবাৰী দিহিৰা আমাৰ তামোলপুৰৰ শুক্লাই চাৰফাং এনেকুৱাকৈ আমাৰ 10-15টা সমষ্টিত আমি প্ৰত্যক্ষকৈ আমি আমাৰ নিজাববীয়াকৈ আমি প্ৰাৰ্থী পৰীক্ষা কৰিম আৰু বাকী সমষ্টিসমূহত আমি আমাৰ সমস্যাসমূহ যিসমূহ দলেই ৰাজনৈতিক দলে মানি ল'ব বা চৰকাৰ গঠনৰ পাছত আমাৰ এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আগভাগ ল'ব বা প্ৰতিশ্ৰুতি প্ৰদান কৰিব সেইসমূহ দলক আমি প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক তেওঁলোকক আমি সহায় কৰিম আৰু চৰকাৰ গঠনত আমি সহায় কৰিম আমাৰ ইস্যু বুলি ক'বলগীয়াটো আমি আগতে কৈছোঁ যে আমাৰ কিছুমান দাবী আছে আপোনালোকে প্ৰত্যেকেই জানে যে BTC অঞ্চলত বসবাস কৰা বড়ো ৰাইজে যেতিয়াই BTC গঠন হৈছিল তেতিয়াৰ পৰা আমাৰ ভূমিৰ অধিকাৰ খৰ্ব হৈছিল আমাৰ ভাষাৰ অধিকাৰ খৰ্ব হৈছিল আমাৰ এটা প্ৰধান দাবী আছিল যে BTC অঞ্চলৰ পৰা যিসমূহ অবৰো অধ্যুষিত গাঁও এই গাঁওসমূহ BTC অঞ্চলৰ পৰা কৰ্তন কৰিব লাগে আমাৰ এই দাবী এতিয়াও অক্ষুণ্ণ আছে আমি এই দাবীক লৈ আমি ইতিমধ্যে অসম চৰকাৰে হওক বা BTC চৰকাৰৰ লগত আমি আলোচনা বিলোচনাত আমি মিলিত হৈছোঁ আমি BTC চৰকাৰৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি BTC চৰকাৰ এই চৰকাৰৰ লগত আমি কেইবালানিও আলোচনা কৰিছোঁ এটা কথা আমি আপোনালোকক স্পষ্টকৈ কৈ দিব বিচাৰোঁ যে BTC অঞ্চলৰ যেতিয়াৰ পৰা BTC গঠন হৈছিল তেতিয়াৰ পৰা আমাৰ BPF দলে চৰকাৰ গঠন কৰিছিল এই BPF দলেই কিন্তু আমাৰ BTC অঞ্চলত বসবাস কৰা অবৰো ৰাইজৰ সমস্যাসমূহক লৈ কেতিয়াও কিন্তু অবৰো সুৰক্ষা সমিতিয়ে হওক বা অন্যান্য আমাৰ জনগোষ্ঠীয় সংগঠনেই হওক তেওঁলোকৰ লগত কিন্তু কোনো ধৰণে আলোচনা বিলোচনা কৰা নাছিল এইবাৰ আমি প্ৰমোদ বড়ো ডাঙৰীয়াক এটা ধন্যবাদ দিব লাগিব যে আমাৰ যিসমূহ সমস্যা এই সমস্যাসমূহক লৈ তেখেতে কিন্তু আমাক নিমন্ত্ৰণ জনাই আমাৰ সমস্যাসমূহৰ বিষয়ে তেওঁ কিন্তু আলোচনা কৰিছে সমাধান কি কৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু আমাৰ এই সমস্যাসমূহক লৈ তেওঁ যে আমাৰ লগত এটা আলোচনাত মিলিত হৈছে যে বড়ো অবৰৰ মাজৰ যে যিটো এটা এটা আমাৰ বিভেদ আছিল যে আমাৰ এটা ডিষ্টেঞ্চ আছিল এই ডিষ্টেঞ্চটো যে তেওঁ নোহোৱা কৰিছে সেইটো কিন্তু ডাঙৰ কথা গতিকে সেইকাৰণে আমি অবৰো সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ এই কাৰণে নহয় যে বহুতে হয়তো ক'ব বিচাৰিব যে মোৰ এই বক্তব্যটো ৰাজনৈতিক বক্তব্য বা নিৰ্বাচন অহাৰ কাৰণে আমি তেওঁক সহায় কৰিম বুলি ভাবিয়ে হয়তো আমি কৈছোঁ তেনেকুৱা নহয় কিন্তু যিটো ৰিয়েল যিটো সত্য সেই সত্য কথাটো কিন্তু ক'ব লাগিব আজি বিজনী অঞ্চলত আমাৰ এই BTC চৰকাৰে আমাৰ অবৰো সুৰক্ষা সমিতিৰ নেতৃত্বত যে আমাৰ শ্বহীদ স্মৃতি ভৱন এটা বনাব যাই আছে আমাৰ দাবী আছিল যে যি ধৰণে তেওঁলোকে হজ ভৱন নিৰ্মাণ কৰিছে তেওঁলোকৰ বড়ো সাহিত্য সভাৰ ভৱন নিৰ্মাণ কৰি আছে আমিও তেওঁলোকক এটা দাবী উত্থাপন কৰিছিলোঁ যে আমাক এটা শ্বহীদ স্মৃতি ভৱন এটা লাগে যে আছুৰ শ্বহীদ ভৱন আছে কিন্তু আমাৰ শ্বহীদ স্মৃতি ভৱন যে শ্বহীদৰ স্মৃতিত এটা ভৱন নিৰ্মাণ কৰিব লাগে আমাৰ এই BTC চৰকাৰে সেইটো এটা অনুমোদন জনাই এতিয়া আমাৰ এই জুলাই মাহতে হওক বা আগষ্টৰ প্ৰথম সপ্তাহতে হওক তাৰ আধাৰশিলা স্থাপন হ'ব এইটো আমি আজি বড়ো ৰাইজক আমি অৱগত কৰাইছোঁ আৰু আমাৰ কিছুমান উন্নয়নমূলক সমস্যা আছিল সেই সমস্যাসমূহ তেওঁলোকে ইতিমধ্যে সমাধান কৰিবলৈ আগবাঢ়িছে বা কামখিনি কৰিবলৈ আগবাঢ়িছে
গতিকে আমাৰ তেনেকুৱা সমস্যা কিছুমান আমাৰ সমাধান হৈছে আমি আগতেও কৈছোঁ যে আমি যোৱাকালি পৰহিৰ এটা প্ৰেছ মিটত আমাৰ সন্মানীয় যোগেশ্বৰ কলিতা এটা কথা হৈছিল যে 19গৰাকী শ্বহীদ পৰিয়ালক আমি আৰ্থিক সাহায্য আনি দিছোঁ বুলি তেওঁ কৈছিল কিন্তু তেওঁৰ সেই কথাটো অলপ ভুল হৈছে মই তেখেতক ভুল কোৱা নাই তেওঁৰ অলপ ভুল হৈছে যে 19টা পৰিয়াল নহয় আমাৰ 31টা পৰিয়ালক আমি ইতিমধ্যে শ্বহীদ পৰিয়ালক আমাৰ অসম চৰকাৰৰ পৰা আৰ্থিক সাহায্য আনি দিবলৈ আমি সক্ষম হৈছোঁ আৰু আমাৰ ইতিমধ্যে আমি কচুগাঁও অঞ্চলত আমাৰ কোকৰাঝাৰ জিলাৰ কচুগাঁও অঞ্চলত আমি 18টা পৰিয়ালক আমি ভূমিৰ পাট্টা আনি দিবলৈ আমি সক্ষম হৈছোঁ তেনেকুৱা ধৰণে আমাৰ কিছুমান সমস্যা আমি সমাধান কৰি যাবলৈ আমি সক্ষম হৈছোঁ ইতিমধ্যে আমাৰ অসম চৰকাৰৰ আমাৰ সন্মানীয় অসমৰ ৰাজ্যপালে ইতিমধ্যে এটা অধিসূচনা জাৰি কৰিছে যে অসমীয়া ভাষাটো BTC অঞ্চলত ৰাজ্যিক ভাষা হিচাপে পূৰ্বতে যেনেকৈ বাহাল আছিল তেনেকৈ ঠিক বাহাল থাকিব এইটো এটা আমাৰ দাবী আছিল যে যেতিয়া ভাষাটোক লৈ পেলাই এটা সংকটৰ সৃষ্টি হৈছিল BTC অঞ্চলত অসমীয়া ভাষাক লৈ তেতিয়া আমি অসম চৰকাৰক সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা আমি দাবী উত্থাপন কৰিছিলোঁ যে এই অসমীয়া ভাষাটোক লৈ এটা অধিসূচনা জাৰি হ'ব লাগে তেতিয়া আমাৰ সেই দাবীটোক মানি লৈ ইতিমধ্যে আমাৰ ৰাজ্যপালে এটা অধিসূচনা জাৰি কৰিছে যে BTC অঞ্চলত আমাৰ অসমীয়া ভাষাটো পূৰ্বতে যেনেকৈ বাহাল আছিল ৰাজ্যিক ভাষা হিচাপে এইটো ঠিক তেনেকুৱা ধৰণে বাহাল থাকিব তাৰে লগত স্থানীয় ভাষা বড়ো ভাষাটো অফিচিয়েল ভাষা হিচাপে ব্যৱহাৰ কৰিব পাৰিব বা বড়ো ভাষাটো সংলগ্ন থাকিব সেইটোত আমাৰ আপত্তি একো নাই যিহেতু আমাৰ অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে পূৰ্বৰ দৰে মৰ্যাদা দিলে সেইটোত আমাৰ এটা আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ ইয়াত বড়ো ভাষা থাকক বা বেংগলী ভাষা থাকক যিকোনো ভাষাই থাকক তাৰ লগত তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই গতিকে আমি সেইকাৰণে আমি অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ আমাৰ BTC চৰকাৰকো ধন্যবাদ জনাইছোঁ যে আমাৰ যিকোনো সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত তেওঁলোকে যে এটা আগভাগ লৈছে বা তেওঁলোকে যে আগবাঢ়ি আহিছে গতিকে তাৰ কাৰণে আমি আমাৰ BTC চৰকাৰ আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বুলি কোৱা নাই আমি আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি যিটো দলেই আজি সমাধান কৰাৰ কাৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব আজি আমাৰ গোটেই ভূমিৰ সমস্যা আমাৰ গোটেইখিনি সমস্যা সমাধান হোৱা নাই আৰু কিছু সমস্যা সমাধান হ'বলৈ বাকী আছে গতিকে এই সমস্যাটোক লৈ আমাৰ যিটো দলে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব গাঁও গঠনৰ সমস্যাটোত যিটো দলে যে গাঁও গঠনৰ ক্ষেত্ৰত NOC দিব আপত্তি নাই বুলি অসম চৰকাৰক জনাব যে গাঁও গঠনৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই তেনেকুৱা দলক আমি এই আমাৰ BTC নিৰ্বাচনত আমি সহায় কৰিম GSPৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই GSPটো আমাৰ অবৰো সুৰক্ষা সমিতিৰ নেতৃত্বত গঠন হোৱা এটা ৰাজনৈতিক দল আছিল আমাৰ লক্ষ্য আছিল যে GSP দলৰ দ্বাৰা আমি BTC অঞ্চলত চৰকাৰ গঠন কৰি আমাৰ অবৰো ৰাইজৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ আমি সমাধান কৰিম কিন্তু দুৰ্ভাগ্য আমাৰ এইটোৱে আমি ক'ব লাগিব যে সেই GSP দলেই কিন্তু আজি BPFৰ দৰে এটা ৰাজনৈতিক দলৰ লগত তেওঁলোকে মিত্ৰতা কৰিবলৈ আগবাঢ়িছে আমি BPFৰ লগত মিত্ৰতা কৰিবলৈ যোৱাৰ কাৰণে আমি এইকাৰণে বিৰোধিতা কৰিছোঁ যে আপোনালোক প্ৰত্যেকেই জানে আমি প্ৰত্যেকেই জানো যে BPFৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হৈছিল তেতিয়াই কিন্তু BTC অঞ্চলত বড়ো আৰু অবৰোৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আজি নৱশৰণীয়াক ভোট দিয়াৰ কাৰণেই নৰসিংবাৰী নাৰায়ণগুৰিৰ দৰে ঠাইত হত্যাকাণ্ড হৈছিল মনোজ দাসক হত্যা কৰা হৈছিল লাফিকুল ইছলামক হত্যা কৰা হৈছিল গতিকে তেনেকুৱা এটা ৰাজনৈতিক দলক আমি সমৰ্থন কেতিয়াও কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকক আমাৰ যিসমূহ মানুহক হত্যা কৰিলে সেইসমূহৰ স্মৃতি আমাৰ মাজত এতিয়াও সজীৱ হৈ আছে সেই স্মৃতি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে আমি তেওঁলোকে যেতিয়া BPF দলৰ লগত মিত্ৰতা কৰিবলৈ গৈছে তেতিয়াই আমি GSP দলৰ লগত সম্পৰ্ক আমি ছেট কৰিছোঁ